আমাক একো নোটিছ দিয়া নাই খালি আজি দলে বলে আৰু নিৰ্মল শৰ্মাই তেখেতে কি কৈ আছে মণ্ডলক মানে যেতিয়া ফিটা ধৰি আছিলে তেতিয়া তাৰ মানে দেখাই আছে এই তাৰ পৰা ইয়ালৈকে ঘৰ চৰ গোটেই দেখাই দিছে গোটেই বোলে মিয়াটি আৰু আমাৰ অসম চৰকাৰে কেনেকা এই তেখেতক মিয়াটিটো দিলে এইটোতো চিলিং কি বুলি কয় চৰকাৰীহে মাটি আৰু আপোনালোকৰ অফিচৰ নামো দিয়া আছিল হয় হয় আমাকতো মানে অফিচৰ পৰা দিয়াই আছিলে এতিয়া মানে চিটা বহিটো আছে কি কি কমিটি আছে আপোনালোকৰ আমাৰ তিনটা কমিটি আছে কি কি উপেন্দ্ৰ ব্ৰহ্ম আৰু মেছকছাৰী আৰু আমাৰ বড়ো কমিটি তেওঁলোকে কৰিছে আগতে জ্বলাই দিছিলে আগতে জ্বলাই দিছে এইবিলাক সব ভূমাফিয়াৰ লগত মিলি পেলাই তেখেতে কৰিছে তেখেতে এজন মাৰোৱাৰী মানুহ হৈ পেলাই এইবিলাক চৰকাৰী মাটি দখল কৰি পেলাই নিজৰ নামত ম্যাদি কৰিবৰ কাৰণে ওলাইছে এইটো কোনটো হেৰিত দুনিয়াৰ কথা আৰু গুদামখিনিওতো পৰি যায় চৰকাৰী মাটি ডাকটো দিব লাগিছিলে ডাকটো উল্লেখ নকৰে আমাক ভয় দেখুৱাবৰ কাৰণে প্ৰশাসনৰ মানুহ আনিছে আমি মানে ওচৰত যাবই নোৱাৰো যদি মাটি হয় তাৰ ডাকটোও লাগিব কাগজ মহিলাখিনিক লগ লাগি দিয়কচোন গোটেইখিনি আৰু কোন কোন আছে আপোনালোকে চান্দাটো লগাই দিলে 1 বিঘা 10 লাখ মাটি এতিয়া ক'ৰ পৰা সেইটো মাটি ম্যাদি কৰি পেলাই ইয়াতে মানে চান্দাটো গাড়িলে আমি বুজিয়ে নাপালো বুজাই নিদিলে এতিয়া CM ছাৰক মই অনুৰোধ জনাইছোঁ ছাৰ আমাৰ মহিলা কমিটিৰ মাটি আমি তিনিটা দলৰ মানুহখিনিৰ কাৰণে যাতে মাটিখিনি আমাক এই কৰি দিয়ে ছাৰে এইখিনিয়ে অনুৰোধ আৰু তেখেতে